हेलो एवरीवन की खबर आपलोक आशा करो सबरे ভাল লগতে মোৰো ভাল এতিয়া আমি যাব লৈছো মেডিকেল এতিয়া যাই আছো এই ৰুচি বেমাৰ মানে এই মাথা ঘূৰা পৰি গৈছে ৰাতিপুৱা স্কুলত যাবৰ সময়ত দেখো কেনেকুৱা লাগছিল এতিয়া হাই দিছি তেতিয়া মানে মাথা ঘূৰে আৰু একদম বেহুছ টাইপ আৰু এতিয়া ডক্টৰৰ ওচৰত লৈ যাই আছো মা মই যাই আছো ব্লগ ভিডিঅ'টো আৰম্ভ কৰা আৰু মেকৰ মেডিকেলত যাই আছে মানে আমি আমাৰ ওচৰতে বুলুৱা বুলি কয় তাত মেডিকেল আছে তাতে গৈ আছোঁ আৰু আপোনালোক ভিডিঅ'টো দেখুৱাই আছোঁ কিবা কবি নেকি বহুত বেয়া লাগিছে বোলে হেল্ল' এইটো বৰমাই আমাৰ হাই কৈ দিয়া হাই কৈ দিছে নাজানে ন এতিয়া বয়স হৈছে আপোনালোকক থৈ দিলোঁ আৰু সাঁচি এটা কৰি গাঁৱৰ মানুহ মোৰ বাপা আৰু খুচি নাপলো মানে আৰু ভিডিঅ' কৰি এতিয়া আমি যাই আছোঁ মেডিকেল যাই আছোঁ ই ৰিক্সাত বহি বহি কৰি আহে লাজ কাৰ লাজ লাগছে মোৰ লাজ লাগা নাইতো কিয় লাজ লাগে নদী আহিবি না হ'লেও কিন্তু ৰাস্তাকেইটা চাব লগা হৈছে একদম মানে ঠেকচা বহুত ভাল লাগে ঠেকচাই দিয়ে আহি কিনে একবাৰ ঠেকচা একবাৰ ঠেকচা বহুত ভাল লাগে মানে ভাল লাগে না কৈ দি বেয়া লাগে কিয় বেয়া লাগে ঠেকচা খাই বেয়া লাগে এতিয়া আমি আহি পালোঁ সেয়া গাড়ীৰ পৰা নামিলোঁ সেয়া পিছ ভাগত মেডিকেল এতিয়া সোমাম আৰু সেয়া মেডিকেল পালোঁ আমি পালোঁ মেডিকেল সেয়া মেডিকেলত আহি কাটটা টিকট এতিয়া মেডিকেল তাতে উশাহ দে এতিয়া আমি আহিলোঁ ডাক্তৰৰ ওচৰৰ পৰা কি ঔষধ দিছে কম বাৰু ঘৰত কিন্তু মোৰ কিন্তু তেজ উলিয়াই নিছি মোৰ কথা জিউটো থৰপমান দেখিছোঁ কপি কেনে লাগিছে মানে হিমগ্ল'বিন কম আছে বুলি কৈছে আৰু আপোনালোকক দেখুৱাম আৰু কি ঔষধ দিছে খাই লৈ উঠি ভালেই পাওঁ না ভালেই হয় না ফেলে হয় গম নাপাওঁ আৰু ব'লক এতিয়া অলপমান ৰাস্তাটো দেখুৱাই দিম মাহঁতে গাড়ীতে চুইতে যোৱাতে খোজকাঢ়ি যাম খোজকাঢ়ি গৈ আছোঁ
ৰাস্তাটো দেখুৱাই দিম আপোনালোকক। কি ধুনীয়া ৰ'দ দেখিছেনে? আপোনালোকৰ ফালে দিছে না ক'ব। ইমান দিন বৰষুণ দিছি, এতিয়া দিছি ৰ'দ, একদম মানে অৱস্থা বেয়া কৰি দিছে। আপোনালোকক ৰাস্তা দেখো, আমি পানী চাওঁ, পানী আছে একদম, আমি একদম চাফালে হৈছে। আৰু এটা বস্তু দেখুৱাম, একদম চাওঁ, একদম কি ধুনীয়া পৰিৱেশ। মানে বানপানীৰ দিনত এটা ভাল লাগে, সকলো ফালে পানী হয়, ভিউটো ধুনীয়া হয়, কিন্তু বেয়াও লাগে। কিছুমান মানুহ ইমান পানীত ডুব যাই আছে, ঘৰ চৰ। আমাৰ ফালে পানী হোৱা নাই, পানী বেছি হোৱা নাই, কিন্তু আমাৰ ফালে নলবাৰীৰ ফালে বেছি হোৱা নাই। নলবাৰীৰ বাকী চাইডত হৈছে না নাজানো, কিন্তু আমাৰ বলুৱা কুমাৰ সেইকেইটা চাইডত মহলি দেখা নাই, পানী হৈছে না নাই। কিন্তু কিছুমান একদম বাতৰিত চাই আছোঁ, একদম মানে পানী পানী। এই মেটেকাৰ ফুলখিনি কি ধুনীয়া লাগিছে, কিমান পানী হৈছে, চবৰে ঘৰ তল গৈছে। আমাৰ ফালে কিন্তু ঘৰ চৰ তল জনাই, পানী হৈছে সেনেকুৱাকৈ। আৰু ৰাস্তা দেখুৱাম, চাবচোন, সেইটো ঠিকে আছে, ইয়ালৈকে ঠিকে আছে। আৰু মোৰ মাতটো শুনি পাইছে নে নাজানো, গাড়ী অহা যোৱা কৰিছে ৰাস্তাত হয়, ৰাস্তাটো চাব। ৰাস্তা চাওক, ৰাস্তা ৰাস্তা তাকে গাড়ী অহা যোৱা কৰি আছে। আৰু চাওক ৰাস্তাটো চাওক, সেইখিনি অলপ ভালে আছে, আগত আৰু একদম বেয়া হৈছে, একদম মানে এনেকুৱা পানী উঠিছে। চাপৰ জেগাত পানী উঠে। চাওক ৰাস্তা চাওক, কি ধুনীয়া ৰাস্তা, মানে আৰু একদম ঠেকচা। এইপিনে চাওক কেনেকুৱা হৈছে। চাওক ৰাস্তা একদম মানে ক'বৰ ভাষা নাই, একদম ভাল আছিল, বেয়া হৈ গ'ল, আৰু কেতিয়া ভাল হ'ব জানো। কুমাৰীঘাটাৰ বলুৱা কুমাৰীঘাটাত অহা ৰাস্তা নলবাৰীৰ পৰা। কুমাৰীঘাটাৰ জেগা ভাঙা ফুটা হৈছে আৰু